সকলোকে নমস্কাৰ দে দেৰিকৈ হ'লেও সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজিৰ এই ভিডিঅ'টো এটা বিশেষ টপিকৰ ওপৰত যিসকলে ডিফেন্সত অহাৰ কাৰণে ৰানিং কৰি আছে তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। মানে ৰানিং কৰি আছে, ৰানিং কৰাৰ টাইমত মানে কমজোৰ মানে অনুভৱ কৰে, মানে গাত শক্তি নাই, এনেকুৱা হেন লাগে যে অলপ ৰানিং কৰিলে বহুত ভাগৰ লাগে, এনেকুৱা অনুভৱ হয়। মানে ৰানিং কৰিব নোৱাৰে, গাত মানে শক্তি নাই, বল নোহোৱা অনুভৱ এটা হয়। সেই বন্ধু বান্ধৱীসকলৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। সেইকাৰণে বিশেষ মানে একো নাই, দোকানৰ পৰা কেঁচা যিটো বুট পায় তাৰ লগতে কেঁচা মুগ সেইটো আপোনালোকে কিনি আনক। তাৰপিছত মই দেখাই আছোঁ আপোনালোকক। এইটো আছে কিচমিচ, কিচমিচ 3-4 টুকুৰমান। তাৰপিছত এইটো হৈছে বাদাম 3-4 টুকুৰমান। তাৰপিছত এইটো হৈছে আখৰোট ওলাই দেখাই আছোঁ আপোনালোকক। আখৰোটটো আপোনালোকে চবেই চিনি পাই চাগে। এইটো হৈছে আখৰোট। এইটো গোটাটো নহয়, এইটো খোলাও পায় দোকানত। এইটো আখৰোট। তাৰপিছত কাজু, এইটো হৈছে কাজু বাদাম দেই, কাজু। তাৰপিছত এইটো হৈছে হ'ল আঞ্জীৰ, 2 পিচ কৰি কিনে ওলাই কিনে ৰাতি ভিজাই থৈ দিয়ক। ৰাতিপুৱা ৰানিং কৰি আহি কিনে তাৰপিছত খালে হ'ল। তাৰপিছত চাব আপোনালোকৰ শৰীৰত বেলেগ এটা ধৰণৰ এনাৰ্জি পাব। এইখিনি বস্তুখিনি খোৱা কৰক আপোনালোকে। কমচে কম এইটো আগতে শৰীৰত ভাগৰ অনুভৱ লাগে, অলপ দাঁড়িলে ভাগৰ লাগে, শক্তি নোহোৱা যেন লাগে। সেই বস্তুখিনি আপোনালোকে কমচে কম অলপ আৰাম পাব। ভাল ডাইটৰ কাৰণে একচুৱেলি আপোনালোকে আমি গাঁৱৰ মানুহ, আমাৰ ঘৰৰ কাষতে আশে পাশে বহুত শাক চব্জি আছে, যেনে কলডিল আছে, কচুৰ ঠেং, ঢেকীয়া, শাক পাচলি, পালেং, লফা আদি বিভিন্ন ধৰণৰ শাক চব্জি আছে। এইবিলাক আপোনালোকে খোৱা কৰক। এটা ৰানিং কৰি থকা সকলোৰ কাৰণে বেলেগ এটা লাভৱান। তাৰপিছত ঘৰত লোকেল মুৰ্গী আছে, লোকেল মুৰ্গী খোৱা কৰক। সপ্তাহৰ ভিতৰত এটা খাওক কমচে কম। লোকেল কণী আছে ঘৰত, লোকেল কণী খোৱা কৰক। আমাৰ আজিকালি গাঁৱৰ মানুহ, আমি গাঁৱত ঘৰে গাই গৰু থাকে, গাখীৰ খোৱা কৰক। গাঁৱতো গাখীৰ পোৱা যায়, কমচে কম পোৱাটো 50 টকা হ'লেও তাৰ ওপৰত 25-20 টকাটো পাব কমচে কম। আৰু যিসকল বন্ধু বা বান্ধৱী বা ভাইটি হওক, ভণ্টিয়ে হওক, যিসকলে খুব ৰানিং কৰিছে, খুব কষ্ট কৰি আছে, তেখেতসকলে ডাইটত অলপ ধ্যান দিয়ক। কাৰণ এইটোৰ কাৰণে কৈছোঁ, হয়তো কাৰোবাৰ মানে চকুৰ ডিষ্টেঞ্চৰ প্ৰব্লেম থাকিব পাৰে, কাৰোবাৰ এইটো কালাৰ ভিজনৰ প্ৰব্লেম থাকিব পাৰে। যদি খুব ৰানিং কৰাৰ পিছত, খুব কষ্ট কৰাৰ পিছত যদি ডাইটটো মেইনটেইন নাথাকে, ধৰি লওক কাৰোবাৰ কালাৰ ভিজন আছে, কালাৰ ভিজনত আকৌ প্ৰব্লেম হৈ যাব, বেছিকৈ প্ৰব্লেম হৈ যাব পাৰে। বা কাৰোবাৰ ডিষ্টেঞ্চত চকুৰ প্ৰব্লেম আছে, মানে যিটো দূৰৰ আখৰটো পৰিব এইটো ডিষ্টেঞ্চত মেডিকেলত, যেতিয়া আপোনালোকে মেডিকেল কৰিব সিদিনা চাব আই টেষ্টত আপোনালোকে দূৰৰ আখৰ পৰিব ডিষ্টেঞ্চত, ABCD হওক, যি হওক, তাত আপোনালোকে অলপ ধোঁৱা দেখিব পাৰে। এইটো হ'ল ডিষ্টেঞ্চন প্ৰব্লেম। এই ডিষ্টেঞ্চন প্ৰব্লেমত আপোনালোকে আকৌ বেছি প্ৰব্লেম হৈ যাব পাৰে আপোনালোকৰ। এইকাৰণে কৈছোঁ ডাইট অলপ আপোনালোকে মেইনটেইন কৰক, অলপ কষ্ট